নমস্কাৰ গাইজ, আপোনালোক আছে বৰ্তমান আমাৰ পাৰ্ট 4ত নাগালেণ্ড ব্লগৰ। তো ইমানখিনি আপোনালোকে 3টা পাৰ্ট চাইছে যদি ভাল পাইছে, দেন আপোনালোকে এই পাৰ্টটো বহুত ভাল পাব। আমি এতিয়া কি কি চালোঁ ইয়াত নাগালেণ্ডত দেখাম। এতিয়া আমি ওপৰত উঠি আছোঁ, আমি বৰ্তমান তুলিত আছোঁ। জেগাখিনিৰ নাম তুলি হয় বৰ্তমান। তো সেই তুলিতে আমি এতিয়া কি কি চাম আপোনালোকক এতিয়া দেখাই থাকিম। আমি বৰ্তমান গৈ আছোঁ এটা ভিউ পইণ্ট চাবলৈ, য'ৰ পৰা ওপৰৰ পৰা অসমখন অলপ হ'লেও দেখা পায়। অসমখন কেনেকুৱা লাগে দেখিবলৈ আপোনালোকে চাব পাৰিব। আমি তালৈ গৈ আছোঁ। ৰাস্তাটো ইমানো ঠিক নহয়, ষ্টিল আমি তেনেকৈ গৈ আছোঁ। এতিয়া আগতে ৰাস্তাটো ভাল আছিলে, ইয়াৰ পাহাৰত উঠা কৰা ৰাস্তা, তথাপিও বাইক যাবৰ কাৰণে বহুতখিনি ভালেই। এই দৃশ্যটো চাওক, এনেকুৱা ছাইডৰ পৰা দৃশ্য চাই বহুত ভাল লাগে। পাহাৰ এয়া চাওক, পাহাৰ খুব ধুনীয়া লাগিছে দৃশ্যটো। তো এতিয়া আমি উঠি আছোঁ পাহাৰত। আপোনালোকে হয়তো দেখিছে ৰাস্তাটো উঠা, আৰু গৈও ভাল লাগিছে। আৰু ৰাস্তাটো অলপ ৰিস্কিও আছে, কিন্তু এয়া চাওক কি ধুনীয়া দৃশ্য, কি ধুনীয়া লাগে। ইয়াৰ পৰা কেমেৰাত ইমান ভালকৈ অহা নাছিলে ৰ'দৰ কাৰণে, কিন্তু বহুতখিনি ভাল আছিলে জেগাটো চাবৰ কাৰণে। বহুতেই বেছি ধুনীয়া আছিলে, আৰু বতাহো মাৰি আছিলে অলপ অলপ। চ' বহুত ধুনীয়া, আৰু গম পাইছে আপোনালোকে। তো এতিয়া আমি গৈ আছোঁ, এয়া আগে খুৰা গৈ আছে, অভিলাষৰ দেউতা লগৰজনৰ। তো তেওঁ আমাক দেখাই গৈ আছে। আমি এতিয়া আপোনালোকে ইয়াত পালোঁ, আপোনালোকক ইয়াত দেখাম এতিয়া কি কি আছে। তো এয়াই হৈছে অসমৰ দৃশ্য। তো ইয়াৰ পৰা অসমখন এনেকুৱা দেখে। এইখনেই অসম বোলে। এই পাৰ্ট ইয়াৰ তলত অসম, এইফালে সন্মুখত। আৰু আমি আছোঁ এতিয়া বৰ্তমানে। ভাল লাগিছে, কিন্তু দৃশ্যটো বহুত ভাল লাগিছে। বহুত ধুনীয়া বতাহ মাৰি আছে, আপোনালোকে দেখিছে কহুৱা বন। বহুত ধুনীয়া দৃশ্য। বৰ্তমান আছোঁ আমি নাগালেণ্ডৰ তুলিত। কি বহুত ধুনীয়া ভিউ পইণ্ট আছে। এইখন হৈছে তুলিৰ কেন্দ্ৰীয় বিদ্যালয় হয়। আপোনালোকক আমি লৈ যাম এতিয়া অসম, ইয়াৰ পৰা দেখা পাব আপোনালোকে। অভিলাষ, এয়া আমাৰ মঞ্চত অভিলাষ আছে। এই হৈছে অসমৰ ৰাস্তা আমাৰ, এইখিনি অসম। আৰু এয়া আমাৰ আছোঁ নাগালেণ্ডত। বহুত ধুনীয়া। তো আহক অলপ মোৰ ষ্টাইলত চাওক এই অসমখন। আহক এয়া চাওক, এইখন অসম। বহুত ভাল লাগিছে দৃশ্যটো ইয়াৰ পৰা। Our beautiful Assam. ঠিক আছে, ইয়াৰ পৰা আমি এতিয়া যাওঁ, আপোনালোকক বেলেগ এটা জেগা দেখাম। আমি আৰু এটা পইণ্ট পাইছোঁ, যিটোত আমি ওপৰত উঠি আৰু অলপ ওপৰৰ পৰা চাব পাৰিম দৃশ্যটো। আপোনালোকক দেখাম এতিয়া সেই দৃশ্যটো ওপৰত উঠি পেলাই। আপোনালোকে চাওক। আপোনাক ওপৰৰ পৰা দেখাম এতিয়া। ওপৰতো ভৰি থ'বৰ কাৰণে জেগা নাই, আমি এইখনৰ পৰাই চাব লাগিব। আগতে বোলে এইটো কিবা কিবি নিৰীক্ষণ কৰিবৰ কাৰণে বনাইছিলে। ইয়াৰ পৰা চাওক দৃশ্যটো বহুত ওপৰৰ পৰা। বহুত ভাল লাগিছে হয়নে দেখি? নিশ্চয় বহুতেই বেছি ভাল লাগিছে দেখি। তো এয়া অসম আমাৰ, এইয়া অসমৰ ৰাস্তা সেইফালৰ পৰা দেখি থাকে, সেইখিনি অসমৰ। তো এতিয়া আমি আহিছোঁ এখন ৰিজৰ্টত। এইখন নাগালেণ্ডতো তুলিৰ ওচৰতে আছিলে, খুৰাই আমাক লৈ আহিলে। তো ইয়াৰ পৰাও বোলে বহুত ভাল ধুনীয়া দৃশ্য দেখে। তো আমি আহিছোঁ এতিয়া চাবলৈ, আপোনালোককো দেখাম ব'লক। ইয়াত কিন্তু ফটো বহুত ভাল আহিব। খুৰাই এয়া দেখাব আহিছে আমাক। আমিও গৈ আপোনালোককো দেখাওঁ কেনেকুৱা লাগেনো ভিতৰৰ পৰা চাই পেলাই দৃশ্যটো। আপোনালোকেও চাব, আৰু কেনেকুৱা লাগিলে জনাব দৃশ্যটো। তো আহক এতিয়া আমি সেই দৃশ্যটোকে চাওঁ। তো আন্ধাৰ হৈ গ'ল, ৰ'ব আপোনালোকক মই দেখাই আছোঁ পোহৰ কৰি। এয়া চাওক, ইয়াৰ পৰা আৰু ওপৰৰ পৰা দেখা পায়। এখন বহুত ওপৰত আছে ৰিজৰ্টখন। ইয়াৰ পৰা সেয়া অসমৰ, আমি য'ৰ পৰা আহিছোঁ সেয়া ৰাস্তাও ইয়াৰ পৰা দেখা পায়। ত' সেয়া আমাক খুৰাই দেখাইছে যে সিফালে আছে। তো এইখিনি আছিলে, এইখনেই ৰিজৰ্ট আছিলে, আমি ইয়াত আহিছিলোঁ। ইয়াৰ পিছত আমি আৰু এটা জেগাত যাম।
তাৰ আগতে ফটোৱে দুই এখন উঠি লওঁ ইয়াত নে কি কয় সেয়া চাওক মোৰ প'জ ঠিক আছে আমি ইয়াৰ পৰা বৰ্তমান ওলাই দিছোঁ এতিয়া ওচৰতে আৰু এটা চাৰ্চ আছে বোলে তো আমি তাত যাম এতিয়া চাৰ্চটোত আপোনালোকক দেখাম চাৰ্চটো কেনেকুৱা আমি তাৰ পৰা আৰু নাযাম চাগে আৰু আগলৈ কাৰণ ওচৰত একো তেনেকুৱা নাই কিন্তু বহুত দূৰ যাব লাগিব তো চাওঁ আমি কিমান যাব পাৰি তো আমি খুৰাৰে পিছে পিছে গৈ আছোঁ আৰু দেখিব পাইছে পাহাৰ খুব ধুনীয়া পাহাৰ চাই কিন্তু ইয়াত ভাল লাগে বহুত ভাল লাগিছে আৰু ইয়াৰ এতিয়া আমাৰ আকৌ ভাল ৰাস্তাত আহি গ'লোঁ ইয়াৰ মানুহৰ ঘৰ ৰাস্তাৰ ছাইডতো আছে বহুত ৰিস্কি জেগাত আছে কিন্তু ইয়াৰ পৰা পৰিলে বহুত তলত পৰিব এনেকুৱা জেগাত ঘৰ বনোৱাটো বহুত ৰিস্কি কথা হয় আমি এতিয়া গৈ আছোঁ বৰ্তমান আমি পামেই আৰু বৰ্তমান চাৰ্চটো চাৰ্চটোত গৈ পেলাই আপোনালোকক দেখাই আছোঁ তো আমি চাৰ্চটো পাই গ'লোঁ তো এইটোৱে তুলি লেণ্ডন বেপ্টিষ্ট এৰগো মই এতিয়া ছাইডৰ ফালে সোমাম ফ্ৰণ্টতেও পাৰি মই নোৱাৰি বুলি ছাইডেদি সোমাই দিলোঁ তো ইয়াৰ পৰা দেখি কিন্তু খুব ধুনীয়া লাগিছে চাৰ্চটো তো আমি ইয়াৰ ওপৰত গৈ পেলাই চালোঁ ফটো দুই কপি উঠি চাওঁ তাৰপিছত আপোনালোকক ইয়াত দেখাইছোঁ চাওক বস্তু কেনেকুৱা লাগে সেইখিনিয়ে ইয়াত বাকী কবৰখিনি আছে ইয়াত কৰি দিয়া আচ্ছা ইয়াতে দিয়া আৰু ইয়াৰ পৰা দৃশ্যটো খুবেই সুন্দৰ আমি তাৰ পৰা বৰ্তমান নাগালেণ্ডৰ পৰা ৰিটাৰ্ণ হৈছোঁ বৰ্তমান আৰু 45-50 কিলোমিটাৰ্ছমান যাব লাগিছিল তেতিয়াহে আমি মেইন সেই টাউনত সোমাব পাৰিলোঁ হয় নাগালেণ্ডৰ ভিতৰত কিন্তু ইমান টাইম আমাৰ হাতত নাছিলে সময় নাছিলে গতিকে আমি নগ'লোঁ বৰ্তমান খুৰাই গৈছিলে চাহৰ বাগিচা এখনৰ ভিতৰত আপোনালোকক অকণমান দেখাম ৰাস্তাটো কেনেকুৱা যিহেতু বন্ধ আছিলে আমি গোটেইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক তথাপিও অকণমানকৈ দেখাইছোঁ চাব তো এয়াই আছিলে চাহ গছৰ বাগানৰ ভিতৰৰ দৃশ্য এনেকুৱা থাকে ভিতৰত আছে ভিতৰত ইয়াতে চব চাহ তাহ বনোৱা যায় তো ইয়াতে চব হয় মানে কেনেকুৱা পালে জনাব নিশ্চয় এয়া আমি অভিলাষৰ ঘৰৰ পৰা বৰ্তমান বিদায় লৈছোঁ আমি দুইজন এয়া অভিলাষৰ মা দেউতা আমি গৈ থাকোঁ আৰু ঠিক আছে লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত চাই থাকক আপোনালোকে তো আমি বৰ্তমান অভিলাষৰ ঘৰৰ পৰা বিদায় লৈছোঁ আপোনালোকে দেখিলে এয়াই অভিলাষ মোৰ লগৰ আৰু অভিলাষৰ মা দেউতা তো আমি তেওঁলোকৰ ঘৰৰ পৰা বিদায় লৈছোঁ আমি এইটো ভিডিঅ' যিহেতু আগতেই বনোৱা গতিকে আমি তেতিয়া বৰ্তমান তাত নাই আমি পাছ হ'লোঁ বৰ্তমান কিন্তু তেতিয়া আমি তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ চ' আমি বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিলৈকে ৰিটাৰ্ণ হৈ আছোঁ আপোনালোকে ভিডিঅ'টো যেতিয়া দেখিব পাইছে আমি তেজপুৰ ইউনিভাৰ্চিটি ৰিটাৰ্ণ হৈ আছোঁ আপোনালোকে নাগালেণ্ড ব্লগটো ইমানখিনি চালে গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছিলে আমাক নিশ্চয় জনাব আগলৈও আমি তেনেকুৱা ব্লগ বনাই যাম সময়ৰ অভাৱৰ কাৰণে আগতে দিব পৰা নাছিলোঁ ভিডিঅ'খিনি তো এইটো সুযোগতে গোটেই ভিডিঅ'টো একেবাৰতে দিব নোৱাৰি যিহেতু গতিকে পাৰ্টকৈ দি পেলাই যিমান পাৰোঁ আপোনালোকক দেখালোঁ তো আপোনালোকে নিশ্চয় জনাব এতিয়াও ভিডিঅ'টো শেষ হোৱা নাই আৰু এটা পাৰ্ট আহিব আমি যোৱা সময়ত আমি বোকাখাততো সোমাইছোঁ পেৰাও লৈছোঁ আপোনালোক আৰু কিবা কিবি যদি কৰিছোঁ চিম্পলকৈ দেখাম তো যিমান পাৰি আপোনালোকে আমাক সহায় জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ভিডিঅ'বোৰ খুবেই সহজকৈ বনোৱা হৈছে ভিডিঅ'বোৰ ইমান একো ৰং বিৰং নাই যিটো আছে সেইটোৱে দেখুওৱা হৈছে গতিকে আপোনালোকে চাব যদি ভাল পায় জনাব আমি কেন্দুগুৰি বাইপাছ বৰ্তমান পাইছোঁহি এতিয়াও বহুত দূৰ আছে চ' আপোনালোকে চাই থাকক নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাম তো তেতিয়ালৈকে ধন্যবাদ নমস্কাৰ